গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই পূজা আপোনালোক আকৌ মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা খোৱাৰ পৰা উঠি বিচনা চাদৰখন এইখন অলপ লেতেৰা হৈছে যে ভাল নালাগে, এইখন আকৌ সেইখন উঠাই পেলাই আকৌ নতুনকৈ এখন পাৰি দিছোঁ। এইফালে আকৌ দেখিছেনে মানুহজনে ভিডিঅ'টো কৰা খেলি মেলি কৰি আছে, মোৰ মানে খং উঠি গৈছে। আৰু এইফালে দেখিছেনে, এইফালে কম্বলখন ধুনীয়াকৈ মই জাপি লৈছোঁ। কম্বলখন জাপি হোৱাৰ পিছত এইফালে কাৰোকেইটাও ধুনীয়াকৈ সামৰি ল'ম। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে মৰম দিলেহে আমি অকণমান আগবাঢ়ি যাব পাৰিম, হয়নে বাৰু? আৰু এইফালে মোৰ বিচনা সামৰা হৈ গ'ল, বিচনা সামৰি পেলাই লাইটটো অফ কৰি থৈ আহিছোঁ। এইফালে আকৌ সন্মুখৰ ৰুমত আহিছোঁ, আহি পেলাই টেবুলখন বৰ লেতেৰা হৈছে, খুব ধূলি হয় যে আমাৰ এইফালে। তাৰপিছত এইফালে টেবুলখন ধুনীয়াকৈ মুচি লৈছোঁ। আৰু এইফালে মই টেবুলখন মোচা হৈ গ'ল। এইফালে আকৌ